ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত মই কোনো ব্লগ লৈ আনা নাই, এটা ৰেচিপি লৈ আনিছোঁ, চিকেনৰ ৰেচিপি আপোনালোকক দিছোঁ। আপোনালোকেও বনাই, সকলোৱে খাই সুন্দৰকৈ মোতকৈ ভালকৈ বনায়। আৰু মইনো কেনেকৈ বনাওঁ আপোনালোকৰ ওচৰত অকণমান দেখুৱাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে মই এই চিকেনখিনি মই ভালদৰে ধুই ল'লোঁ। ইয়াত আধা কেজিমান আছে নেকি চিকেন। মই এইখিনি মেৰিনেট কৰি ল'ম এতিয়া। আৰু তাৰ বাবে মই লৈছোঁ এয়া চাওক, 2টা তেজপাত, ইয়াত জলকীয়া গুড়া এচামুচ জিৰা গুড়া আৰু এচামুচ ধনিয়া গুড়া আৰু এইফালে হালধি গুড়া অকণমান লৈছোঁ। ইয়াত মই একেলগে এইখিনি চিকেনত দি দিছোঁ। আৰু লাগিব নিমখ, লাগিব সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু মই আদা নহৰু পেষ্ট 2 চামুচমান হ'ব, আদা নহৰু পটাত মানে ভালকৈ মিহিকৈ পিছা নাই, এনেকৈ পিচি লৈছোঁ। আৰু মই পিঁয়াজ দিছোঁ, পিঁয়াজ মই 3টা দিছোঁ ইয়াত, আপোনালোকে আৰু দিব পাৰে। আৰু এতিয়া মিঠাতেল দিম। মিঠাতেল দি মই চিকেনখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম। ভাজি হৈ গ'ল প্ৰায়। এতিয়া মই ইয়াত পানী দিম। পানী মই আগতীয়াকৈ গৰম কৰি ৰাখিছোঁ। আৰু ইয়াত মই 1.5 গ্লাছমান পানী এই বাতিটোতে লৈ লৈছোঁ। এতিয়া পানীখিনি লাহে লাহেকৈ অলপ অলপকৈ দি দিছোঁ। চাওক, পানী মই ইমানখিনি জোখতে দিম, কাৰণ এইখিনি ভালদৰে উতলালে পানীটো কমি যাবগৈ, তেতিয়া গ্ৰেভি টাইপে হ'ব।